নমস্কাৰ বন্ধুসকল, এয়া আজি মই জালি কোমোৰা বৰ বনাবলৈ ওলাইছো। তাৰ কাৰণে কোমোৰাটো কাটি ললো আৰু এয়া বাকলিখিনি মই গছৰ পুলিত দি দিলো। অকল মানুহেটো খালে নহব, গছ-গছনিকো খাব দিব লাগিব, তো মই সাৰ হ'ব বুলি দি দিলো। আৰু এইপিনে মই জালি কোমোৰাটো দেখিছেনে, একেবাৰে পাতল পাতলকে কাটি লৈছো। তাৰ পিছত এয়া মই চাউলখিনিও পিচি ললো। আজি মই বেচন নিদিওঁ, আজি মই চাউলৰ গুৰিৰে বনাম। তাৰ কাৰণে মই ইয়াত নিমখ, হালধি, আদা নহৰু পেষ্ট আৰু শুকান জ্বলা, কেঁচা জ্বলা কাটি দিছো। দেখিছেনে কি কালাৰফুল লাগিছে। এইখিনি এতিয়া মই ভালদৰে মিহলাই ল'ম। ভালদৰে মিহলাৰ পিছত এতিয়া এইখিনিত মই কোমোৰা পিচ কেইটা দি দিম আৰু ভালদৰে দুয়োটা চাইডে লগাই ল'ম। আপোনালোকে বেচনো দিব পাৰে, মোক ক্ৰিস্পি অকমান বেছি লাগে, তাৰ কাৰণে মই চাউলৰ গুৰিকে দিলো। আৰু এইপিনে এইখিনি মই ভাজিব ললো। দেখিছেনে কি ধুনীয়া লাগিছে। আৰু এয়া দেখিছেনে হেতা আৰু মোৰ দুশ্মনী আজিও। আৰু এয়া মোৰ কোমোৰা জালি বৰ ৰেডি হৈ গ'ল। দেখিছেনে কি ধুনীয়া লাগিছে আৰু খাবলৈ বহুতেই বেছি টেষ্টি হৈছে। আজিৰ ভিডিঅ'টি ইমানে, শেষলৈ চোৱাৰ বাবে ধন্যবাদ। বাই বাই।